আপোনালোকৰ মৰম আপোনালোকৰ চেনে মোক টানিলে আলে মই আপোনালোকৰ আগত আজি নাচিম গান গাম আপোনালোকৰ কাৰণে আহিছো Hello everyone, good morning সকলোকে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আৰু আজিৰ ব্লগটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি আমি যাবলৈ ওলাইছো এফালে চেপাখোৱালৈ যাম এটা বিশেষ কাৰণত চাই থাকিব ভিডিঅটো শেষ আৰু আমি দুদিন ঘৰত থাকি আহিম মিছ ইউ কৈ দিয়া বেটা ওলাই লওঁ তেতিয়া হ'লে ৰেডি হৈ আকৌ লগ পাই আছো আপোনালোকক এতিয়া মই ওলাই লৈ ৰেডি আমি এতিয়া ওলাই লৈ ৰেডি গৈ থাকো তেতিয়া হ'লে লাহে লাহে এতিয়া আমি গৈ থাকো আপোনালোকে ভিডিঅটো শেষলৈকে চাব মিছ নকৰাকে এতিয়া আমি গৈ আছো আসলতে আমি হদিয়ালৈ যাওঁ চেপাখোৱাত আজি আমাৰ জননেতা ভীম্বৰ দেউৰী দেৱৰ ৭৪ নং মৃত্যু দিৱস উদযাপন কৰিছে তাত আসলতে ডাঙৰকৈ উদযাপন কৰে আসলতে বেলেগ বেলেগ ঠাইত পতা হয় প্ৰতি বছৰে এবাৰ আমাৰ চেপাখোৱাত পাতিছে তালৈকে গৈ আছো দেখাম আপোনালোকক কেনেকুৱা কি হয় ময়ো আগতে পোৱা নাই তেনেকুৱা মৃত্যু দিৱস উদযাপন কৰা তেখেতৰ এবাৰ মোৰ প্ৰথম তাকে ময়ো চাই থাকোঁ আপোনালোককো দেখাম যিবিলাক দেখিছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে মিছ নকৰাকৈ এতিয়া আমি তেল ডিপুত ৰৈছোঁ তেল ভৰাই ল'ব লাগিব সোণোৱালী পথাৰ মানুহবিলাকে ধান কাটি শেষ কৰিলে আৰু বেছি নাই সেম টাইম মিলি গৈছে আগৰ গাড়ীখনত মাহঁতে ঘৰৰ পৰা আহিছে স্পীডত গৈছে কিন্তু পিছৰ গাড়ীখনত আমি আহি আছো বুলি গম নাপায় বাৰু কিন্তু মই গাড়ীখন নাম্বাৰ প্লেট চিনি পাইছোঁ আৰু এতিয়া আমি চেপাখোৱা পাবলৈ হৈছে আৰু বেছি টাইম নাই 5 মিনিটমান লাগিব কাইলৈ দেখাম আপোনালোকক ইয়াতে পাতিছে এফালে গোটেই মানুহ আমি এতিয়া এন্ট্ৰি মাৰিছোহি এফালে গোটেই মানুহ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা দেউৰী সাহিত্য সাহিত্য পৰিষদৰ সহযোগত অনুষ্ঠিত হোৱা শদিয়াৰ মুকলি মঞ্চত স্বৰ্গতৰ সংসদ জননেতা ভীম্বৰ দেউৰী দেৱৰ পবিত্ৰ মৃত্যুতিথিৰ শ্ৰদ্ধাৰ মোৰ লগত মোৰ পেহী আৰু ওচৰতে থকা পাৰ্কখনলৈ গ'লো আমি এনে এপাক সোমাই আহিলোঁ
আৰু এতিয়াৰ পৰা আপোনালোকক নাইট প্ৰগ্ৰামটো দেখাম। মনু বিকমীয়া দেউৰীক আপোনালোক সকলোৱে জানেই, আৰু সি আহিছিল, তাৰ ডান্সবিলাক দেখাম আপোনালোকক। বৰ ধুনীয়া ডান্স কৰে। আপোনালোকৰ মৰম, আপোনালোকৰ চেনেহ মোক টানিলে ইয়ালে। মই আপোনালোকৰ আগত আজি নাচিম, গান গাম, আপোনালোকৰ কাৰণে আহিছো। আপোনালোকে এক্সাইটেড আছে নে নাই? আপোনালোকে মোৰ ভিডিঅ' চাই নে নাচাই? হেল্ল' গাইছ, চাই নে নাচাই? 10 মিনিট টিভি না দিলে 10 মিনিট অলপমান চেঞ্জ কৰি আহোগৈ, হ'বনে নহ'ব? আপোনালোকে থাকিবতো? কোনে কোনে আছে, কোনে কোনে নাই, কোনোবা কোনে মাতিছে, এই মনু বিকমীয়া দেউৰী আহি গ'ল আজি। আপোনালোকে আজি আমাৰ লগত নাচিব লাগিব। মই আপোনালোকৰ কাৰণে পুৰা একদম ভালকৈ প্ৰেক্টিচ কৰি আহিছোঁ। আমাৰ পৰা টিম আহিছে মহাদেৱপুৰৰ পৰা। পিকচাৰটো বৰ বেছি ভালকৈ তুলিব নোৱাৰিলোঁ। পিকচাৰতে আঁতৰৰ পৰা ভিডিঅ' কৰা হ'ল। মানুহ বহুত বেছি আছিলে, সৰুকৈ আহিছে। আৰু এইখিনিতে মই আপোনালোকক আমাৰ ধুনীয়া দেউৰী বোৱাৰীসকলৰ এটা সুন্দৰ নৃত্য দেখাইছোঁ। কেনেকুৱা লাগিলে জনাব। এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ মিটিঙৰ পৰা, আৰু ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া গৈ আছোঁ ঘৰলৈ, পাই লওঁ তেতিয়াহ'লে। ঘৰ আহি পালোহি, আৰু এতিয়া ভাগৰো লাগিছে। সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় লওঁ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।